বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল 6 শিডিউল হোৱাৰ পিছত ইয়াৰ পৰা পঞ্চায়তী ৰাজটো হটাই দিয়া হৈছিলে আৰু পঞ্চায়তী ৰাজৰ জাগাত 6 শিডিউলত আমাৰ ভিচিডিসি সিস্টেমটো আহিছিলে আৰু সেই সময়ৰ পৰা ভিচিডিসি সেক্ৰেটাৰী বুলি ইয়াত নাছিলে যাৰ কাৰণে ভিচিডিসি অফিস বিলাকো হোৱা নাছিলে তো ৰাইজ আহি প্লাই যেটো পঞ্চায়তী ৰাজ সিস্টেমত যেনেকৈ পঞ্চায়ত সেক্ৰেটাৰী অফিস কৰে ইয়াত অফিস নকৰাৰ কাৰণে ক'বাত চাহ দোকানত বহি কাৰোবাৰ ঘৰত বহি বিভিন্ন প্ৰজেক্ট বিলাক প্ৰপ'জেল বিলাক তেখেতসকলে কৰিব লগা হৈছিলে ভিচিডিসি চেয়াৰমেন মেম্বাৰ সকলে তো আমাৰ এই 4-4টা বছৰত প্ৰথম আমি টাৰ্গেট লৈছিলো যে 420টা ভিচিডিসিটো নিৰ্মাণ কৰিব লাগে তো 420টা ভিচিডিসি নিৰ্মাণ কৰা হৈ গল এট দা সেম টাইম আমি আজিৰ তাৰিখত 420 জন ভিচিডিসি সেক্ৰেটাৰীও নিয়োগ কৰিব পাৰিলো আৰু সেই কাৰণে আহি থকা সময়ত যেটো ৰুৰেল ডেভেলপমেন্টৰ কাম হ'ব গ্ৰাম্য উন্নয়নৰ যেটো কাম কাজ হ'ব এটো খুব সিস্টেমেটিক্যালি হ'ব আৰু পাব্লিকে এতিয়া ভিচিডিসিৰ কাম বা ৰুৰেল ডেভেলপমেন্ট কাম গ্ৰাম্য উন্নয়নৰ কাম বিলাক লৈ প্লাই ইয়াৰ ঘৰ তাৰ ঘৰ চাহ দোকানত বহিব নালাগে ডাইৰেক্ট ভিচিডিসি অফিসত আহিব পাৰিব আৰু তাত সেক্ৰেটাৰীক লগ কৰি নিজৰ কাম বিলাক কৰিব পাৰিব গতিকে আজি নিয়োগ হোৱা সেক্ৰেটাৰী সকলক মই অভিনন্দন জনাইছো তেখেতসকলৰ পৰিয়ালক অভিনন্দন জনাইছো মই তেখেতসকলক এটাই কথা অনুৰোধ কৰি আহিছো যে চাকৰিটো পোৱাৰ পিছত গ্ৰাম্য অঞ্চলত আমাৰ বহুতখিনি আমাৰ মা দেউতা সকল খেতিয়ক সকল গৰীব মানুহবিলাক আহিব সেই সকলক যাতে কেতিয়াও বেয়া ব্যৱহাৰ নকৰে কেতিয়াও ন বুলি নকয় তেখেতসকলক সদায় সহায় কৰে মই এটোৱে অনুৰোধ কৰিছো আৰু তেখেতসকলৰ ট্ৰেনিং দিয়া হ'ব আৰু টাইম টু টাইম তেখেতসকলক অলপ ৰিফ্ৰেছাৰ কোৰ্স টাইপৰ কৰা হ'ব যাতে এফিচিয়েন্সিটো বাঢ়াব পাৰে আৰু এনি কাইন্ডস অফ ওয়ার্কস তেখেতসকলে যাতে সহায় কৰিব পাৰে গতিকে আজিৰ দিনটো বড়োলেণ্ডৰ কাৰণে এটা ঐতিহাসিক দিন আৰু ইয়াৰ পিছত ৰুৰেল ডেভেলপমেন্টৰ কামটো খুব স্ট্ৰিমলাইন হ'ব এফেক্টিভ হ'ব আৰু হিটো ৰাইজে বিচৰা নিচিনাকৈ এটা স্পিডত এটা টাৰ্গেটেড টাইমত এই কামখিনি কৰিব পাৰিব মুখ্যমন্ত্ৰী ভিচিডিসি ফোনৰ কথা আৰু আনলাইন লেটাৰ আছে 6 শিডিউলত ভিচিডিসি থাকিবই 10টা 6 শিডিউল আছে ইয়াত ভিচিডিসি থাকিবই খালি পাব্লিকৰ এটা চিন্তা আছিল যে ভিচিডিসিটো সিস্টেমেটিক হোৱা নাই কাৰণ ইলেকশন হোৱা নাই আৰু ফাইনেন্স কমিশনৰ যদি ফান্ড পাব লাগে ইলেক্টেড বডি থাকিব লাগে এই কথাটো লৈ প্লাই আগৰ পৰা ডিসকাশন চলি আছিল গতিকে ফাইনেন্স কমিশনৰ পইচা ইয়াতে আহে ইলেকশন হোৱা নাই সিস্টেমেটিক্যালি চলা নাই এইবিলাক কথা লৈ প্লাই বহুত বছৰৰ পৰা আলোচনা হ'ল ইয়াৰ কাৰণে 2019 চনত যেটো 125th এমেন্ডমেন্টটো ৰাজ্যসভাত টেবল কৰা হ'ল কিন্তু পাছ নহল এতিয়া নতুনকৈ আকৌ ভাৰতৰ সংবিধানৰ 125th এমেন্ডমেন্টটো বিলটো আহিবৰ কাৰণে এটা চেষ্টা চলোৱা হৈছে এবাৰ আহিব লগা হৈছিল কিন্তু উইন্টাৰত আহিব বুলি কৈছে আৰু তাত এই কথাবিলাক লিপিবদ্ধ আছে যে ইলেকশন হ'ব লাগে তেতিয়া ফাইনেন্স কমিশনৰ পইচা পাব এতিয়া বহুত পইচা কাউন্সিল বিলাকত লষ্ট হৈ আছে কাৰণ ইলেকশন বা সিস্টেমেটিক্যালি ভিচিডিসিটো লৈ যাব নোৱাৰাৰ কাৰণে